এটা ঘটনা শ্বেয়াৰ কৰিব গৈ আছোঁ আজি মোৰ লগত ঘটা। এই ঘটনা হয়তো বহুতৰে কিবা এটা শিকিবলৈ মানে তেওঁলোকে পাব এই ঘটনাৰ পৰা। তো সৰুৰে পৰা মোৰ এটা অভ্যাস আছিলে যে যেতিয়া মই দোকানলৈ যাওঁ বা কেতিয়াবা কিবা কিনিবলৈ গ'লে যেতিয়া কোনোবা হয়তো কেতিয়াবা কি হয় দোকানৰ পৰা বেছি পইচা ঘূৰাই দিয়া দেখা যায়, বা যিকোনো বস্তু কিনিব যাওঁতে তেওঁলোকৰ হিচাপ নিকাচ কৰোঁতে ভুল হ'লে তেওঁলোকে বেছি পইচা ৰিটাৰ্ণ কৰা দেখা যায়। তো মোৰ সৰুৰ পৰা সেইটো অভ্যাস আছিলে যে মই কি কৰোঁ, সেই ৰিটাৰ্ণ যদি বেছিকৈও কৰিছে মই হিচাপ কৰি যদি তেওঁ বেছিকৈ দিছে মই তেওঁক ঘূৰাই দিয়া অভ্যাস এটা আছে। আজি কি হ'ল, আজি মই মল এখনলৈ গৈছিলোঁ। মল এখনৰ পৰা ৰিটাৰ্ণ হওঁতে মোৰ বাইকৰ 1000 টকা এটা আছিল মোৰ পকেটৰ, বেক পকেটত মোৰ 1000 টকা এটা আছিলে। আৰু মই কি কৰিছিলোঁ, বাইকখন থৈ মই সেই পকেটটোতে কি কৰিছিলোঁ, বাইকৰ চাবিটো থৈছিলোঁ। এতিয়া যেতিয়া মই ঘূৰি আহিম, মানে যেতিয়া মই মলৰ পৰা ঘূৰি আহিছিলোঁ, তেতিয়া যেতিয়া মই বাইকৰ সেই চাবিটো ওলাব ধৰিছিলোঁ, ওলাওঁতে সেই 1000 টকাটো কি হ'ল, তলত পৰি গ'ল। এতিয়া তাৰপিছত কি হ'ল, মইতো গম নাপালোঁ সেইটো 1000 টকা যে পৰিছে, মই গম নাপালোঁ। মই আগুৱাই গ'লোঁ, বাইকে মই আগুৱাই গৈ থাকিলোঁ। তাৰপিছতে দেখিলোঁ মই আগুৱাই গৈ পেলাই অলপ আগত গৈ পেলাই অকণ ৰ'লোঁ, বেলেগ বস্তু এটা কিনিব আছিলে, তো তাত ৰ'লোঁ। অলপ পিছতে মই কি দেখিলোঁ যে এজন ল'ৰাই এখন টমটমত মানে ই ৰিক্সাত উঠি পেলাই আহিছে, আহি পেলাই কৈছে, দাদা আপোনাৰ এই 1000 টকাটো, 500 টকীয়া দুটা আছিলে যে দাদা এই আপোনাৰ 1000 টকাটো পৰি গৈছিলে। তো এই ঘটনাটোৱে মোক শিক্ষা দিলে যে যেতিয়া মই ভাবিলোঁ যে মই যে এই সৰুৰ পৰা যে সেইটো বস্তু কৰি আহিছোঁ, মানুহক ৰিটাৰ্ণ কৰি আহিছোঁ, মানুহৰ যে মানে পইচা বেছিকৈ দিলেও ঘূৰাই মই দিছিলোঁ, হয়তো তাৰ ফল আজি মই ইয়াত পালোঁ। কাৰণ এই 1000 টকাৰ লোভ কিন্তু কোনো এৰিব নোৱাৰে বৰ্তমান যুগত। আৰু ল'ৰাজন তেনেকুৱা নহয় যে বহুত এইজেড হয়, য়ং ল'ৰা, হয়নে? আজিকালি য়ং ল'ৰা কেতিয়া পইচা পালে কাক নালাগে, হয়নে? বহুতে আমি লোভ সামৰিব নোৱাৰে বহুতে। কিন্তু এই 1000 টকাৰ ৰিটাৰ্ণ পোৱাটো মোৰ কাৰণে কিন্তু আজি এটা এক্সপিৰিয়েঞ্চ বুলি ক'ব লাগিব, এটা ভাল কাম কৰা এটা এক্সপিৰিয়েঞ্চ ক'ব লাগিব। আৰু মই ইয়াৰ পৰা উৎসাহ পালোঁ যে আগলৈকেও মই সেনেধৰণৰ কাম আৰু কৰি যাম বুলি মই নিজকে মানে প্ৰতিজ্ঞাবদ্ধ কৰিলোঁ। কাৰণ মই ইয়াৰ পৰা এটা কথা আৰু এটা বুজিলোঁ যে ভাল কামৰ ফল সদায় ভাল কাম, মানে ভাল ফল হয়। নহ'লে আজি এই 1000 টকাটো মই হয়তো ৰিটাৰ্ণ নাপালোঁ হয়। কাৰণ তেনেকুৱা ব্যক্তিৰ হাতত যদি পৰিলে হয়, সেই টকাটো কিন্তু কেতিয়াও ঘূৰাই নিদিয়ে। আৰু এটা কথা ইয়াতো যে টমটম, সেই ল'ৰাজনৰ চাবা, যোনটো টমটমত আহিছে, টমটমে কিন্তু ফ্ৰীতে লৈ আহিছে। তেতিয়া হয়তো ল'ৰাজনে টমটমক কৈছে যে এই মানুহজনৰ পইচাটো পৰি গৈছে, বলকচোন। এতিয়া কি হৈছে, টমটম যেতিয়া উঠি আহিছে ল'ৰাজনে মোক পইচাটো দি পেলাই তেওঁ নিজে মানে গুচি গৈছে। টমটমত পইচা দিয়া দেখা নাই মই। গতিকে মই ক'ব পাৰোঁ যে টমটমো কি কৰিছিলে, তেওঁ কিন্তু ফ্ৰীতে আনি পেলাই তেওঁ এইখিনি জেগা পहुঁচাই দিছে। গতিকে ইয়াৰ পৰা তোমালোকে উৎসাহ পাব লাগে। একচুৱেলি মই এই ভিডিঅ'টো পষ্ট কৰা সেইটো এটা কাৰণ যে এই ঘটনাৰ পৰা আমি শিকিব পাৰোঁ যে আমাৰ এতিয়াও কিন্তু মানে ভাল কাম কৰিলে যে ভাল ফল পোৱা যায়, এতিয়াও সেইটো আছে আৰু হয়তো পিছলৈও সেইটো জীয়াই থাকিব।